মাল খাইছো পূজা মাল খাইছো জানা পূজা আজি আজি ফার্স্ট টাইম খাইছো পূজা আজি ফার্স্ট টাইম খাইছো নাই নাই জানমণিক মই আনক কৰিব নোৱাৰো তাই মোৰে হ'ব লাগিব হাই হাই জানমণি ওই দোস্তি ওই কিহৰ টেনশন খাই আছো ওই ও মই এক টিপে খাই আহি মই নিশা লাগিল দিয়ক হে বাপু ও মোকে এক টিপি দিব নাই কিনো ওই প্ৰেমৰ টেনশনতে খাই আছো নাই কিন আপোনালোকে দীপ মই তো থৈ আহিম নেকি দীপ ওই ভাইটি ৰবা জার্মানিক 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 দীপদা দীপদা তই এবার কি খাইছ মাল খাইছো পূজা মাল খাইছো জানা পূজা আজি আজি ফার্স্ট টাইম খাইছো পূজা আজি ফার্স্ট টাইম খাইছো কিন্তু তই এবার কিয় খাইছ কিয় খাইছো জানা পূজা সৰুতে মা দেউতা এৰি থৈ গ'ল এতিয়া জানমণি মই কেনেকে জীয়াই থাকিম আৰে আৰে তই কলা পূজা মই 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 কেনেকে জীয়াই থাকিম দীপদা তই টেনশন নলবি জানমণিক মই বুজাম আৰু তাই বুজিব লাগিব লাভ নাই লাভ নাই লাভ নাই আৰে গৈ থাক দীপদা মই জানমণিক বুজাম আৰু তাই বুজিব লাগিব জানমণি তই ইয়াতে আছ তোকে বিচাৰি আহিছিলো মই তোক কিছুমান কথা ক'ব লগা আছিল খালি দীপদা দীপদাক এবাৰ লগ কৰাই দে না পূজা মই তাক মোৰ মনৰ কথাবোৰ ক'ব বিচাৰো ঠিক আছে তোক মই আবেলিকে লগ কৰাই দিম কিন্তু তোৰ মাৰক কথাটো নকবি ঠিক আছে নকওঁ দে দীপদা তহঁতে কথা পাত মই এতিয়া যাওঁ ভালে আছ মই জানো ভালে থাকিব পাৰো আছ চাগে নহ'লে জানো মোক পাহৰিব পাৰ তোক পাহৰি গৈছো বুলি তই কেনেকৈ ভাবিলি ভাবিবলৈ তই বাধ্য কৰাইছ ন সিদিনা তই মোক যি অপমান কৰিছ তোক জানো মই মনৰ পৰা এনেকৈ ক'ব পাৰোঁ তই কেনেকৈ ভাবিব পাৰিলি বাদ দে তই মোক নিজৰ কৰিব পাৰিবি তই জানো মোৰ হবি জান কি হ'ব এতিয়া দীপদা যি হ'ব ভালেই হ'ব তই টেনশ্যন নলবি ঠিক আছে বল এতিয়া মজুদাৰ ঘৰত কিন্তু দীপদা চুপ বল কৈছো নহয় মই আছো ন কিয় টেনশ্যন লৈছ তই মোৰ হ'ব বিচৰা ন বল মজাদাৰ খুৰা ঐ মজাদাৰ খুৰা তই জানমণি তুমি মই জানমণি যিবোৰ কথা ক'ব পৰা নাই সেইবোৰ কথা ক'বলৈ মই ইয়ালৈ আহিছোঁ কিন্তু তই আমাৰ ঘৰত আহিবলৈ ইমান সাহস ক'ত পালি হা
আপোনাৰ ঘৰত আহিবলৈ সাহসৰ প্ৰয়োজন বুলি মই নাভাবোঁ শুনক জানমণিক মই ভাল পাওঁ আৰু তাইও মোক ভাল পায় অঁ ময়ো দীপদাক ভাল পাওঁ আৰু মই তাৰে হ'ব বিচাৰোঁ শুনিলে নহয় আপুনি জানমণিয়ে কি ক'লে জানমণি কেৱল মোৰ কি কলি তই ওলাই যা এতিয়া মোৰ ঘৰৰ পৰা ওলাই যাম মই ইয়াত থাকিবলৈ অহা নাই কিন্তু এটা কথা মনত ৰাখিব টকা পইচাৰে মৰম ভাল পোৱা কিনিবলৈ কেতিয়াও নাহিব তই নিজকে কি বুলি ভাবিছ হা তই কি বুলি ভাবিছ মই নিজকে একো বুলি ভবা নাই মাত্ৰ কিছুমান মুখা বিন্দা ভদ্ৰ মানুহৰ মুখা খুলিবলৈ আহিছোঁ চিঞৰিব ময়ো পাৰোঁ এটা কথা মনত ৰাখিব জানমণিহঁতৰ ঘৰত যাতে আপোনালোক নেক্সট টাইম দেখা নাপাওঁ বল জানমণি হেল্ল' বাবা অবে দীপ কেলা তোৰ ইমান সাহস দীপদা আবে কি চাছ মাৰ ইয়াক Abe! Abe, jangan bola! জানমণি ঐ জানমণি জানমণি ঐ জানমণি জানমণি দীপদা জানমণি কি হ'ল অৱশেষত জানমণিৰ আত্মীয়সকলে সম্পূৰ্ণভাৱে ন্যায় পালে আৰু হত্যাকাৰী অৰ্থাৎ জানৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ল কিন্তু দীপৰ প্ৰেম আধৰুৱা হৈ ৰৈ গ'ল এয়াই নিয়তিৰ নিয়ম